বুজিছা দাদা, কিনো কম গৌৰী মহাৰাণীৰ ভেমৰ কথা, মাটিত যেন ভৰিয়ে নপৰিব। যা যা, ছোৱালীজনী নিশ্চয় তোতকৈ বেছি ধুনীয়া, সেই দেখি হিংসাতে কৈছ। ইহ, কি মোৰ পানী খোৱা পুখুৰীত বিহ দিলে যে হিংসা কৰিবলৈ যাম, ভেম আছে দেখিহে। কিন্তু দাদা, দেখিবলৈ হলে সঁচাকৈয়ে ধুনীয়া, উমা বাইদেউতকৈও বেছি। তোতকৈ একা? অৱশ্যে মোতকৈ দুহাত পাছতে ৰৈছেহি, আৰু সদায় ৰৈয়ে থাকিব। গৌৰীয়ে তাক জানে, আৰু তাৰ বাবে আশা কৰো দুখো নকৰে। দাদা, তুমি এটা কাম কৰা। কি? তুমি গৌৰীক বিয়া কৰোৱা, দুয়ো বেছ মিলিবা। দুয়ো বেছ মিলিম চম্পা, কিন্তু মই ভাবিছিলো তোৰ লগতহে বেছ মিলিম বুলি। চি 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 দাদা, তোমাৰ যদি লাজ আছে, মই যে তোমাৰ ভনী হওঁ। নহলে কি? নহলে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোহেঁতেন। পাঁচমুখ